বুকু কঁপি উঠা ভয়ংকৰ দৃশ্য টুলুঙা নাৱেৰে দৈনিক বিপদসংকুল যাতায়াত ৰাইজৰ সংকটজনক ৰোগী অথবা গৰ্ভৱতী মহিলাৰ বাবে যাতায়াতৰ একমাত্ৰ উপায় টুলুঙা নাও ইমানৰ পিছতো চকুবুটা কুলিৰ ভাও ধৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদ হয় স্বাধীনতাৰ ৭৪ বছৰ পাৰ হৈ যোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে হাৰিডল ১ নং জামবাৰী ৰাইজে প্ৰথমে চাওক এই দৃশ্য ছয়গাঁও সমষ্টিৰ গৰৈমাৰী হাৰিডলৰ কলহিনৈৰ দৃশ্য ইয়া নাৱৰীয়াবিহীন চলিছে নাওখন নৈখনৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী যাত্ৰীসকলে বিপদসংকুলভাৱে নৈত ৰছী টানি টানি পাৰাপাৰ হ'বলগীয়া হৈছে হাৰিডল ১ নং জামবাৰী পথাৰ পাঁচগুমি গাঁৱৰ ৰাইজৰ লগতে শিক্ষাৰ্থীয়ে বছৰৰ ৩৬৫ দিনে এইদৰে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে যাতায়াতৰ সুবিধাৰ্থে কলহিনৈত এখন স্থায়ী দলঙৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ তথা বিভাগীয় কৰ্তৃপক্ষৰ বাৰম্বাৰ আবেদন জনাই আহিছে যদিও বৰ্তমানলৈকে কোনো সুফল পোৱা নাই এতিয়া প্ৰশ্ন হয় এনেবোৰ দৃশ্য কেতিয়াবা নজৰত পৰিবনে ৰজাঘৰীয়াৰ নে এইদৰেই মৰণত শৰণ দি দৈনিক পাৰাপাৰ হ'ব লাগিব কণ কণ ছাত্ৰ ছাত্ৰী তথা গয়াই শিক্ষাৰ্থী ৰাইজৰ সুবিধাৰ্থে গৰৈমাৰী হাৰিডলৰ কলহিনৈত এখন স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে আমাৰ এইখিনি জায়গাত আসলতে দলঙৰ বিৰাট প্ৰয়োজন কাৰণ আমাৰ নদীৰ সিপাৰে পৰাই হাজাৰ ঘৰ মানুহ হ'ব হাজাৰ ঘৰ মানুহৰ ভিতৰত পৰাই ২৫০০ পপুলেশ্যন হ'ব তাৰে ভিতৰত পৰাই ৬০০-৭০০ জন মানে স্কুলীয়া লিখা পঢ়া কৰা ছোৱালীকেইটা ল'ৰাকেইটাৰ মানে এই পাৰ হোৱা যিটো অসুবিধা কিছুমান ল'ৰা ছোৱালী মানে কোন ল'ৰা ছোৱালীবিলাকে কি কৰিছে ইহঁতে নাৱত উঠাওঁতে হঠাৎকৈ বাগৰি পানীত পৰি যায় তেখেতৰ সেইদিনা স্কুলটো ক্ষতি হৈ যায় তেখেতৰ মানে লিখা পঢ়াৰ কিমান ক্ষতি হৈ আছে গতিকে এই ক্ষতিটো যাতে আমি এখন মানে আমি দলং এটা মানে আমাৰ যদি হয় এই ল'ৰা ছোৱালীৰ যদি শিক্ষাৰ যিটো উন্নতি সেই উন্নতিটো মানে শতকৰা উন্নতি হ'ব বুলি মই কামনা কৰোঁ আৰু এইটোৱে আচলতে আমাৰ আঞ্চলিকে মানে দয়ালু মানে মুখ্যমন্ত্ৰীক আমি এইটো মানে কৰজৰে দাবী জনাব লাগে আমাৰ ইয়াতে দলংটো বিৰাট প্ৰয়োজন আচলতে এইখিনি মোৰ ক'বলগীয়া এইখিনি জেগাত মানে পাঁচগুমি লংকে হাৰিডল ১ নম্বৰ জামবাৰী একদম তিনিওটা জাগাৰ মাজত আমাৰ এই পাৰঘাটটো তো এই পাৰঘাটটোত মানে সাধাৰণ টুলুঙা নাও এখন এই নাৱেদি মানুহগিলা অহা যোৱা কৰা বিৰাট কষ্ট গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি এইটো দাবী জনাওঁ যাতে অতি শীঘ্ৰে অচিৰেই আমাৰ ইয়াতে মানে এখন পকী দলঙৰ ব্যৱস্থা কৰি দিব বুলি মই ভাবোঁ আৰু এইখিনি মই মানে আচলতে কৈ মোৰ কথাখিনি মই সামৰি মাৰিছোঁ